মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি জিকিৰৰ ব্যাখ্যা কৰা আলোচনা কৰিম। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, ক্ষুধা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰ বিৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে ভগৱানৰ মহিমা যে সাধাৰণ মানৱে বুজিব নোৱাৰে সেই কথাকে বুজাব বিচাৰিছে। পানীৰ নিজৰ পিয়াহ দূৰ কৰিব পৰা মহান শক্তি নিজতে অন্তৰ্নিহিত হৈ আছে। অথচ সেই শক্তিৰ কথা নজনাৰ বাবে পানী নিজেও পিয়াহত মৰিব লগা হয়। ঠিক সেইদৰে জুই নিজৰ দহন শক্তিৰ কথা নিজে উপলব্ধি কৰিব নোৱাৰাৰ ফলত জাৰত মৰিব লগা হয়। যিদৰে পানীৰ মাজত থাকিলেও মানুহে খোৱা পানীৰ বাবে পানী পানী বুলি হাহাকাৰ কৰিব লগা হয়, এই মানৱী সংসাৰত ভগৱান সৰ্ববিৰাজমান। অথচ ভগৱানক বিচাৰি মানুহে হাহাকাৰ কৰিব লগা হয়। মন্দিৰ মছজিদ গীৰ্জা চলাথ কৰি আল্লাহ ভগৱানৰ সন্ধানত ঘূৰি ঘূৰি নিজৰ হৃদয়তে যে ভগৱান আছে সেই কথা পাহৰি যায়। এই পৃথিৱীত পানী আৰু জুইৰ দৰে আমিও ঈশ্বৰৰ সত্তাক উপলব্ধি কৰিব নোৱাৰো। অথচ প্ৰত্যেক মানৱৰ অন্তৰতে ঈশ্বৰৰ সত্তা নিহিত হৈ আছে। শুদ্ধ চিত্তে বিচাৰিলে ঈশ্বৰক মানুহে নিজৰ অন্তৰতে বিচাৰি পাব। মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়া ভেটে বাদ। ঠিক তেনেকৈ আমি লিখিম যে উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ বিৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ত্ৰিবেণী হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান। যি ঠাইত তিনিখন নদী গংগা, যমুনা আৰু সৰস্বতী মিলিত হৈ আছে সেই ঠাইখনৰ নাম ত্ৰিবেণী। হিন্দুসকলৰ এইটো বিশ্বাস যে ত্ৰিবেণীলৈ গৈ তিনিও নদীৰ সংগমস্থলত স্নান কৰিলে সকলো পাপ খণ্ডন হয় আৰু মুক্তি পায়। ত্ৰিবেণী ঘাটৰ লগত মুছলমান ধৰ্মী লোকসকলে পবিত্ৰ মক্কাক তুলনা কৰে, কিয়নো প্ৰতিগৰাকী মুছলমানে এবাৰ মক্কালৈ যাব পাৰিলেহে মুক্তি পোৱাৰ উপৰিও আল্লাহৰ সৈতে মিলন সম্ভৱ হয় বুলি বিশ্বাস কৰে। অৰ্থাৎ হিন্দুৰ বাবে ত্ৰিবেণী যেনে পবিত্ৰ, মুছলমানবোৰৰ বাবে মক্কা সেই একেদৰে পবিত্ৰ। কিন্তু সংসাৰৰ মায়ামোহত বন্দী হৈ মক্কালৈ গলে মুক্তি বা আল্লাহক বিচাৰি নাপাই সংসাৰৰ মায়াই তেওঁলোকক মুক্তিৰ পথত বাধাহে দিয়ে। ফলত জীৱই সুখৰ সলনি দুখহে পাবলগীয়া হয়। ইয়াৰ পিছৰ ব্যাখ্যাটো হৈছে সজাৰ মইনাটিৰ অনেক যুগুতি, দেওমাৰি পাৰ হলে এৰিলে প্ৰীতি। ঠিক তেনেকৈ আমি উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ বিৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাংশৰ জৰিয়তে মৃত্যুৰ পিছত দেহ সজাটোৰ বিষয়ে উল্লেখ কৰা হৈছে। মৃত্যুৰ পিছত মানুহৰ দেহ সজাটো মাটিত পৰি থাকি বিলাই নোহোৱা হয়। সংসাৰৰ মায়াত আবদ্ধ হৈ মানুহে মিছা সুখকে প্ৰকৃত সুখ বুলি ভাবে। নিজৰ সুখৰ কাৰণে নানা পাপ কৰ্মত নিয়োজিত হৈ পাপ অৰ্জন কৰে। সজাৰূপী দেহাটোৰ ভিতৰৰ পৰা মইনাৰূপী জীৱ আত্মা ওলাই গুচি যায়। আত্মা ওলাই যোৱাৰ লগে লগে দেহাটো এক জড় পদাৰ্থলৈ ৰূপান্তৰিত হয়। জীৱ থকালৈকে দেহাটো মানুহে আদৰ যত্ন কৰি সুন্দৰকৈ ৰাখে। আত্মাৰ অবিহনে দেহাটোৰ কোনেও আদৰ নকৰে। মাটিৰ দেহা মাটিত মিহলি হৈ যায়। গতিকে মায়াত আবদ্ধ হৈ মানুহে সত্য বস্তুকো অসত্য দেখে। সেয়েহে সময় থাকোতে মানুহে সৎকৰ্মৰ জৰিয়তে আল্লাহ ভগৱানৰ চৰণত শৰণাগত হ'ব লাগে। ইয়াৰ পিছত আমি সমাৰ্থক শব্দ পাম চিন্তু, ভবা, ঘাট, পাৰ, প্ৰীতি, মৰম, আসমান, আকাশ, দৰিয়া, সাগৰ, পিয়াহ, তৃষ্ণাতুৰ, বাট, পথ, ভেল, দেহ সজা। আমাৰ কেইটামান শব্দাৰ্থ আছে আত্মা, আসমান, আকাশ, আদম, আদিমানৱ, কুতুব, ধ্ৰুৱ নক্ষত্ৰ, ত্ৰিবেণী, ত্ৰিবেণী, দৰিয়া, সাগৰ, বেহাব, বেপাৰ কৰিব, মুমিন, বিশ্বাসী, মুছলমান, ৰচুল, দেৱদূত, ৰহম, দয়া, বান্দা, ভিত্ৰ আৰু সঞ্চাৰ, তলা। ইয়াৰ পিছত আমি জিকিৰৰ মূল কথাখিনি অৰ্থাৎ সাৰাংশ আমাৰ লিখিবলৈ আহিব। আমি সাৰাংশ কেনেকে লিখিম সেই বিষয়ে জানো। সাৰাংশ আলোচনা কৰিম এতিয়া। এই মায়াময়ী সংসাৰ সাগৰৰ সকলো জীৱই ত্ৰাণকৰ্তা হল আল্লাহ বা ঈশ্বৰ। জিকিৰ কবিতাটোত কবি আজান ফকীৰ দেৱে আল্লাহ বা ভগৱানৰ মহিমাৰ কথা উল্লেখ কৰিছে। সৰ্বশক্তিমান আল্লাহ বা ভগৱানৰ চৰণত শৰণ নললে এই ভৱ সংসাৰৰ পৰা জীৱই মুক্তি লাভ কৰিব নোৱাৰে। যিদৰে পানীয়ে নিজৰ তৃষ্ণা দূৰ কৰিব পৰা গুণ থাকিলেও গম নোপোৱাৰ বাবে পিয়াহত আতুৰ হ'ব লগা হয়, ঠিক সেইদৰে অগ্নিয়ে নিজৰ ভিতৰত থকা দহন শক্তিৰ কথা পাহৰি জাৰত কঁপিব লগা হয়। পানী আৰু অগ্নিৰ দৰে এই সংসাৰত মূৰ্খ মানৱে আল্লাহ ভগৱান বিচাৰি হাহাকাৰ কৰিব লগা হয়। মানুহে নিজৰ হৃদয়ত থকা আল্লাহ ভগৱানক বিচাৰি নজনাৰ বাবে
বিচাৰিব নজনাৰ বাবে মন্দিৰ মছজিদ চলাথ কৰিলেও আল্লাহ ভগৱানক বিচাৰি নাপায়। এয়াই হৈছে ঈশ্বৰৰ মহিমা। মানুহে নিজৰ সংসাৰৰ মায়াত আবদ্ধ হৈ ঈশ্বৰ চিন্তাৰ কথা সমূলি পাহৰি যায়। তাৰ ফলতেই নানা যন্ত্ৰণাত সংসাৰ যাত্ৰীয়ে টকবকাই থাকিব লগা হয়। সজাৰ ভিতৰত মইনা চৰাই মাত লগাই উৰি গলে উভতি নোচোৱাৰ দৰে মানুহৰ দেহৰ ভিতৰত আত্মাও অনবৰতেই মাতিব লাগিছে। যিদিনা আত্মা ওলাই যায় সেই আত্মা পুনৰ ঘূৰি নাহে। আত্মা নহলে জীৱদেহ জড় দেহলৈ পৰিণত হয়। এই জড় দেহৰ প্ৰতি আত্মাৰ কোনো আকৰ্ষণ নাথাকে। প্ৰাণহীন দেহাটো মাটিৰ লগত মিহলি হৈ যায়। ত্ৰিবেণী ঘাটত আত্মাই মুক্তিৰ পথ বিচাৰি হাহাকাৰ কৰে। সেয়েহে কবিয়ে এই মায়াময় সংসাৰৰ পৰা মুক্তিৰ পথ পাবলৈ আল্লাহ ভগৱানৰ চৰণত শৰণ লবলৈ আহ্বান জনাইছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ইমানতে জিকিৰ পাঠৰ প্ৰশ্ন শেষ হ'ল। তোমালোকে নিশ্চয় ভালকে পঢ়িবা আৰু ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু কমে কমে মই প্ৰত্যেকটো পাঠৰ আলোচনা আৰু প্ৰশ্ন উত্তৰ কৰি যাম। কিবা থাকিলে কমেণ্ট কৰিবা। ধন্যবাদ।